নমস্কাৰ বন্ধু বান্ধৱীসকল, পোনপ্ৰথমে টাইমছ মহাবাহুৰ সকলো দৰ্শকক স্বাগতম জনাইছোঁ। আজি আমি ভাৰতৰ প্ৰথমসকল থাম্বনেইলত দেখিছে আপোনালোকে পুৰুষ মহিলা সকলোৰে মিলাই এখন সম্পূৰ্ণ তালিকা আমি প্ৰস্তুত কৰি লৈছোঁ। আশা কৰোঁ আপোনালোক লাভৱান হ'ব। আপোনালোকে নিশ্চয় জানেই যে প্ৰতিটো কম্পিটিটিভ এক্সামতে ইয়াৰ এনেকুৱা ধৰণৰ এটা কুৱেশ্যন আহেই, গতিকে এই গোটেইখন তালিকা খুব ইম্পৰ্টেণ্ট। আপোনালোকে মনত ৰাখিবলৈ চেষ্টা কৰিব, নহ'লে এখন বহি লৈ লিখি যাব। চাওঁচোন আহক, আজি আমি প্ৰথমতে আমাৰ আহিছে পুৰুষসকল। ভাৰতৰ প্ৰথম পুৰুষ, এনেকুৱা ধৰণৰ আহিব প্ৰশ্ন। ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল আহিলে লৰ্ড উইলিয়াম বেণ্টিং। প্ৰথম ভাইজৰয় লৰ্ড কেনিং। স্বাধীন ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল আছিল লৰ্ড মাউণ্টবেটেন। স্বাধীন ভাৰতৰ বুলি ক'লে লৰ্ড মাউণ্টবেটেন হ'ব, আৰু ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল হ'লে লৰ্ড উইলিয়াম বেণ্টিং হ'ব। স্বাধীন ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। গোটেইকেইটা ইম্পৰ্টেণ্ট। ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল হ'লে লৰ্ড উইলিয়াম বেণ্টিং, আৰু স্বাধীন ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল হ'লে লৰ্ড মাউণ্টবেটেন। এই দুইটা অলপ কনফিউজ লাগে, সেইকাৰণে মই দুবাৰ পঢ়ি দিছোঁ। খুব ইম্পৰ্টেণ্ট, এই দুটা মনত ৰাখিব। নেক্সট আহিছে ভাৰতৰ প্ৰথম মুছলিম ৰাষ্ট্ৰপতি ডক্টৰ জাকিৰ হুছেইন। তেখেত ভাৰতৰ প্ৰথম মুছলিম ৰাষ্ট্ৰপতি আছিল। ভাৰতৰ প্ৰথম উপ ৰাষ্ট্ৰপতি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন। ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী আছিল পণ্ডিত জৱাহৰলাল নেহেৰু। আৰু ভাৰতৰ প্ৰথম গৃহমন্ত্ৰী সেই সময়ত উপ প্ৰধানমন্ত্ৰী বুলি কোৱা হৈছিল, এইটো ইম্পৰ্টেণ্ট, চৰ্দাৰ বল্লভভাই পেটেল আছিল ভাৰতৰ প্ৰথম গৃহমন্ত্ৰী, কিন্তু সেই সময়ত উপ প্ৰধানমন্ত্ৰী বুলি কোৱা হৈছিল, সেইকাৰণে মই কৈ দিছোঁ চৰ্দাৰ বল্লভভাই পেটেল। এইটো বেছি ইম্পৰ্টেণ্ট, এইকেইটা মনত ৰাখিব। আৰু নেক্সট আহিছে ভাৰতৰ প্ৰথম শিক্ষামন্ত্ৰী। স্বাধীন ভাৰতৰ প্ৰথম শিক্ষামন্ত্ৰী আছিল আব্দুল কালাম আজাদ। কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা পদত্যাগ লোৱা ব্যক্তি শ্যামা প্ৰসাদ মুখাৰ্জী। মই এইখিনি চিন দি গৈছোঁ প্ৰত্যেকটোতে। লোকসভাৰ প্ৰথম অধ্যক্ষ গণেশ বাসুদেৱ মাৱলংকৰ। নামসমূহ টান, সেইবাবেই মই ইংৰাজীত দিয়া নাই, অসমীয়াত লিখিবলৈ দিছোঁ ইয়াত, যাতে সহজে সকলোৱে বুজি পায়। প্ৰথম নিৰ্বাচন আয়ুক্ত সুকুমাৰ সেন। ভাৰতৰ প্ৰথম নিৰ্বাচন আয়ুক্ত আছিল সুকুমাৰ সেন। গতিকে ভিডিঅ'ৰ শেষত আপোনালোকে কমেণ্ট কৰিব, কেনেকুৱা পাইছে জনাব। আমি আগলৈ এনেকুৱা ধৰণৰ সকলো ভিডিঅ' আমি অসমীয়াত দিবলৈ চেষ্টা কৰিম। এতিয়া নেক্সট কি আহিছে ভাৰতৰ প্ৰথম মুখ্য ন্যায়াধীশ। ভাৰতৰ প্ৰথমজন মুখ্য ন্যায়াধীশ আছিল হীৰালাল জে কানিয়া। ঠিক কৈ দিছোঁ, এইটো হীৰালাল জে কানিয়া। আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ৰ প্ৰথম ভাৰতীয় ন্যায়াধীশ ডক্টৰ নাগেন্দ্ৰ সিং। ভাৰতৰ ৰাষ্ট্ৰীয় কংগ্ৰেছৰ প্ৰথম অধ্যক্ষ আছিল উমেশ চন্দ্ৰ বেনাৰ্জী। খুব ইম্পৰ্টেণ্ট এইটো, ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছৰ প্ৰথম অধ্যক্ষ উমেশ চন্দ্ৰ বেনাৰ্জী। ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছৰ প্ৰথম মুছলিম অধ্যক্ষ আছিল বদৰুদ্দিন তৈয়ব। প্ৰথম মুছলিম অধ্যক্ষ বদৰুদ্দিন তৈয়ব, আৰু প্ৰথম অধ্যক্ষ উমেশ চন্দ্ৰ বেনাৰ্জী। দুয়োটা অলপ কনফিউজ লাগিব পাৰে, কৈ দিছোঁ। নেক্সট নোবেল পুৰস্কাৰ পোৱা ব্যক্তি ভাৰতৰ প্ৰথমজন ৰবীন্দ্ৰনাথ ঠাকুৰ। তেখেতে প্ৰথমবাৰ ভাৰতীয় হিচাপে নোবেল বঁটা লাভ কৰিছিল। নোবেল পুৰস্কাৰ পোৱা প্ৰথম বৈজ্ঞানিক আছিল CV ৰমন। CV ৰমনে পদাৰ্থ বিজ্ঞান অৰ্থাৎ ফিজিক্সত নোবেল বঁটা পাইছিল। মেগছেছে পুৰস্কাৰ পোৱা প্ৰথম ব্যক্তি আছিল আচাৰ্য বিনয়া ভাৱে। মেগছেছে পুৰস্কাৰ পোৱা প্ৰথম ব্যক্তি আচাৰ্য বিনয়া ভাৱে। ভাৰত ৰত্ন পোৱা প্ৰথম ব্যক্তি আছিল ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন। ঠিক কৈ দিছোঁ, প্ৰথমবাৰ বাবে প্ৰথম ভাৰতীয় আছিল ভাৰত ৰত্ন পোৱা সৰ্বপল্লী ৰাধাকৃষ্ণন। খুব গুৰুত্বপূৰ্ণ। নেক্সট কি আহিছে জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম ভাৰতীয় শ্ৰী শংকৰ গুৰুক। ICS পৰীক্ষাত উত্তীৰ্ণ প্ৰথম ভাৰতীয়। ICS পৰীক্ষাত প্ৰথমজন ভাৰতীয় আছিল সত্যেন্দ্ৰনাথ ঠাকুৰ। গুৰুত্বপূৰ্ণ এইটো। মহাকাশলৈ যোৱা প্ৰথম ব্যক্তি ৰাকেশ শৰ্মা। নেক্সট আহিছে ইংলিছ চেনেল সাঁতুৰি পাৰ হোৱা প্ৰথম ব্যক্তি মিহিৰ সেন। ইংলিছ চেনেল সাঁতুৰি পাৰ হোৱা প্ৰথমজন ব্যক্তি আছিল মিহিৰ সেন।
আপোনালোকে সকলোখিনি নোট কৰি যাব। আমি যিমান পাৰোঁ গোটেইখিনি ইয়াত দিবলৈ চেষ্টা কৰিছোঁ। ভিডিঅ'টো অকণমান দীঘলীয়া হ'ব পাৰে, শেষলৈকে চাই থাকক। ভাৰতলৈ অহা প্ৰথম আমেৰিকাৰ ৰাষ্ট্ৰপতি ডেভিড আইজন হাৱাৰ, এইটো খুব ইম্পৰ্টেণ্ট। আৰু ভাৰতলৈ অহা প্ৰথম ব্ৰিটিছ প্ৰধানমন্ত্ৰী হ'লে হ'ব হেৰাল্ড MC মিলান। হেৰাল্ড MC মিলান, এইটো ঠিক কৈছোঁ। প্ৰথম ভাৰতীয় পাইলট আছিল JRD টাটা। JRD টাটা। অলিম্পিকত প্ৰথম ভাৰতীয় স্বৰ্ণপদক বিজেতা আছিল অভিনৱ বিন্দা। অলিম্পিকত যি প্ৰথমবাৰ স্বৰ্ণপদক লাভ কৰিছিল, প্ৰথমজন ভাৰতীয় অভিনৱ বিন্দা। ইম্পৰ্টেণ্ট এইটো। আৰু আহিছে ব্ৰিটিছ সংসদত সদস্য হোৱা প্ৰথম ভাৰতীয়। ব্ৰিটিছ সংসদত গৈ সদস্য হোৱা প্ৰথমজন ভাৰতীয় আছিল দাদাভাই নৰজী। বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপত পদক পোৱা প্ৰথম ভাৰতীয় আছিল প্ৰকাশ পাডুকন। ভাৰতত প্ৰথম বাতৰি কাকত প্ৰকাশ কৰা ব্যক্তি আৰু প্ৰথম প্ৰেছো স্থাপন কৰিছিল তেখেতে জেমছ হিক্কি আছিল। ভাৰতত প্ৰথমবাৰৰ বাবে বাতৰি কাকত প্ৰকাশ কৰিছিল জেমছ হিক্কিয়ে। গোটেইখিনি ইম্পৰ্টেণ্ট, মনত ৰাখি যাব। এতিয়া আহিম আমি ভাৰতৰ প্ৰথম মহিলাসকল। আমি পুৰুষসকল ইমানখিনিতে অন্ত পৰিছে তালিকাখন। এতিয়া আমি ভাৰতৰ প্ৰথম মহিলাসকল আমি পাৰ্ট কৰি দিছোঁ যাতে আপোনালোকৰ সুবিধা হয়। দুইখিনি সানমিহলি হ'লে অসুবিধা হ'ব যথেষ্ট। ভাৰতৰ প্ৰথম মহিলাসকল এতিয়া আমি আলোচনা কৰিম। এতিয়া চাই যাব, ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি আছিল প্ৰতিভা দেৱী সিং পাটিল। ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী আছিল। ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী। ভাৰতৰ প্ৰথম মহিলা লোকসভাৰ অধ্যক্ষ আছিল মীৰা কুমাৰ। ভাৰতৰ প্ৰথম মহিলা কেন্দ্ৰীয় মন্ত্ৰী, প্ৰথমগৰাকী মহিলা কেন্দ্ৰীয় মন্ত্ৰী আছিল ৰাজকুমাৰী অমৃত কৌৰ। গোটেইকেইটা ইম্পৰ্টেণ্ট। এইকেইগৰাকী সকলো মহিলা। এইটো আমি মহিলাৰ তালিকাখন কৈ আছোঁ। এইখিনি গোটেইখিনি প্ৰথম মহিলাৰ ফালৰ পৰা আহিব। ভাৰতৰ প্ৰথম মহিলা সাংসদ। ভাৰতৰ প্ৰথম মহিলা সাংসদ আছিল ৰাধাবাই সুব্বাৰায়ন। ৰাধাবাই সুব্বাৰায়ন। ভাৰতৰ প্ৰথম মহিলা ৰাজ্যপাল সৰোজিনী নাইডু, তেখেত উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আছিল। ভাৰতৰ প্ৰথম মহিলা শাসনকৰ্তা আছিল ৰেজিয়া চুলতানা। ভাৰতৰ প্ৰথম মহিলা শাসনকৰ্তা ৰেজিয়া চুলতানা আছিল। ভাৰতৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল বুলি ক'লে হ'ব সুচেতা কৃপালিনী। তেখেতে উত্তৰ প্ৰদেশৰ পৰা মুখ্যমন্ত্ৰী নিৰ্বাচিত হৈছিল সুচেতা কৃপালিনী, ভাৰতৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী। আমি তালিকাখনত চালে দেখিছোঁ যে তালিকাখনৰ পৰা বহুতখিনি কুৱেশ্যন ওলাই আহি আছে, গতিকে খুব ইম্পৰ্টেণ্ট। ভাৰতৰ প্ৰথম মহিলা IAS অন্না জৰ্জ। ভাৰতৰ প্ৰথম মহিলা IPS কিৰণ বেদী। কিৰণ বেদী, ঠিক কৰি দিছোঁ, কিৰণ বেদী। ভাৰত প্ৰথম মহিলা কংগ্ৰেছ অধ্যক্ষ আছিল এনি বেচাণ্ট। আৰু উচ্চতম ন্যায়ালয়ৰ প্ৰথম মহিলা ন্যায়াধীশ হ'লে হ'ব ফাতিমা বিবি। তেখেতে উচ্চতম ন্যায়ালয়ৰ প্ৰথমগৰাকী মহিলা ন্যায়াধীশ আছিল। আৰু প্ৰথম ন্যায়াধীশ হ'লে হীৰালাল জে কানিয়া। এইটো আমি ইয়াৰ আগৰ লিষ্টখনত আমি পাই আহিছোঁ। মহিলা হ'লে ফাতিমা বিবি হ'ব। অশোক চক্ৰ লাভ কৰা প্ৰথম মহিলা। অশোক চক্ৰ লাভ কৰা প্ৰথম মহিলা আছিল নীৰজা ভনেট। নীৰজা ভনেট। সংযুক্ত ৰাষ্ট্ৰসংঘৰ প্ৰথম মহিলা ভাৰতীয় ৰাষ্ট্ৰদূত আছিল বিজয়লক্ষ্মী পণ্ডিত। নেক্সট আহিছে ইংলিছ চেনেল সাঁতুৰি পাৰ হোৱা প্ৰথম ভাৰতীয় মহিলা আছিল আৰতি সাহা। আৰু নোবেল বঁটা বিজয়ী প্ৰথম ভাৰতীয় মহিলা মাদাৰ টেৰেছা। এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক দেখা যায় ৰেলৱে, SSC এনেকুৱা এক্সামবিলাকত, আৰু অসম চৰকাৰৰো সকলোবিলাক কম্পিটিটিভ এক্সামসমূহত প্ৰায় আহে, এটা দুটা ইয়াৰ মাজৰ পৰা দিয়েই। গতিকে চাই যাওক। এভাৰেষ্ট আৰোহণকাৰী প্ৰথম ভাৰতীয় মহিলা বচেন্দ্ৰী পাল। মিছ ৱৰ্ল্ড খিতাপ অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা আছিল কুমাৰী ৰীতা ফাৰিয়া।
আনহাতে মিছ ইউনিভাৰ্ছ খিতাপ অৰ্জন কৰা প্ৰথম ভাৰতীয় মহিলাগৰাকী হৈছে অভিনেত্ৰী সুস্মিতা সেন। মিছ ইউনিভাৰ্ছ সুস্মিতা সেন আৰু মিছ ৱৰ্ল্ড কুমাৰী ৰীতা ফাৰিয়া। ভাৰত ৰত্ন সন্মান লাভ কৰা প্ৰথম মহিলা আছিল পূৰ্ব প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী। ভাৰত ৰত্ন সন্মান লাভ কৰা প্ৰথম মহিলা হৈছে ইন্দিৰা গান্ধী। ইম্পৰ্টেণ্ট হয় এইখিনি। জ্ঞানপীঠ বঁটাৰে সন্মানিত প্ৰথম ভাৰতীয় মহিলা। প্ৰথমগৰাকী যিয়ে জ্ঞানপীঠ বঁটা পাইছিল প্ৰথম ভাৰতীয় মহিলা আশাপূৰ্ণা দেৱী। আশাপূৰ্ণা দেৱী আছিল। অৰ্জুন পুৰস্কাৰ লাভ কৰা প্ৰথম ভাৰতীয় মহিলা আছিল এল লমছডেন। তেখেত হকী খেলিছিল। অৰ্জুন পুৰস্কাৰ লাভ কৰিছিল প্ৰথম ভাৰতীয় মহিলা এল লমছডেন। অলিম্পিক খেলত পদক পোৱা প্ৰথম ভাৰতীয় মহিলা কৰ্ণম মল্লেশ্বৰী আৰু ভাৰতৰ প্ৰথম মহিলা স্নাতক কামিনী ৰায়। প্ৰথম মহিলা স্নাতক কামিনী ৰায়। নেক্সট আহিছে ভাৰতৰ প্ৰথম মহিলা চিকিৎসক আনন্দীবাই গোপাল ৰাও যোশী। প্ৰথমগৰাকী মহিলা চিকিৎসক আছিল তেখেত। ভাৰতৰ প্ৰথম মহিলা চাৰ্জন ডক্টৰ প্ৰেমা মুখাৰ্জী। ভাৰতৰ প্ৰথম মহিলা লেফটেনেণ্ট জেনেৰেল পুনীত আৰোৰা। প্ৰথম মহিলা লেফটেনেণ্ট জেনেৰেল পুনীত আৰোৰা। অস্কাৰ বিজয়ী প্ৰথম ভাৰতীয় মহিলা ভানু অথেইয়া। অস্কাৰ বিজয়ী প্ৰথম ভাৰতীয় মহিলা ভানু অথেইয়া। ইম্পৰ্টেণ্ট এইকেইটা খুব। নেক্সট আহিছে মহাকাশলৈ যোৱা প্ৰথম ভাৰতীয় মহিলা কল্পনা চাওলা। 7 সাগৰ পাৰ হোৱা প্ৰথম ভাৰতীয় মহিলা বুলা চৌধুৰী। এইটো টিক কৰি দিছোঁ, বুলা চৌধুৰী। ৰাজ্যসভালৈ মনোনীত হোৱা প্ৰথম ভাৰতীয় মহিলা অভিনেত্ৰী আছিল নাৰ্গিছ দত্ত। ৰাজ্যসভালৈ মনোনীত হোৱা প্ৰথমগৰাকী ভাৰতীয় মহিলা। তেখেত লগতে অভিনেত্ৰীও আছিল। আৰু এণ্টাৰ্কটিকাত পদাৰ্পণ কৰা প্ৰথম ভাৰতীয় মহিলা আছিল মেহৰ মুছা। প্ৰথমগৰাকী ভাৰতীয় মহিলা মেহৰ মুছা। নেক্সট আহিছে সাহিত্য একাডেমী পুৰস্কাৰ বিজেতা প্ৰথম ভাৰতীয় মহিলা আছিল অমৃতা প্ৰীতম। প্ৰথমগৰাকী ভাৰতীয় মহিলা যিয়ে সাহিত্য একাডেমী পুৰস্কাৰ লাভ কৰিছিল অমৃতা প্ৰীতম। অলিম্পিক খেলত ভাগ লোৱা প্ৰথম ভাৰতীয় মহিলা মেৰী লীলা ৰাও। ভাৰতীয় চিনেমাৰ প্ৰথম অভিনেত্ৰী আছিল দেৱিকা ৰাণী গৌৰিক। দেৱিকা ৰাণী গৌৰিক। আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সমিতিৰ প্ৰথমগৰাকী ভাৰতীয় মহিলা সদস্য হৈছে নীতা আম্বানী। আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সমিতিৰ প্ৰথমগৰাকী ভাৰতীয় মহিলা সদস্য প্ৰথমবাৰ হৈছে এইটো নীতা আম্বানী। চাওঁতে চাওঁতে আজি আমি ভিডিঅ'ৰ শেষৰ অংশ পালোহি। ভিডিঅ'টো সম্পূৰ্ণ কৰিছোঁ আৰু অশেষ ধন্যবাদ। প্ৰতিযোগিতামূলক পৰীক্ষাক কেন্দ্ৰ কৰি প্ৰস্তুত কৰা জিকে কুইজ, কাৰেণ্ট এফেয়াৰ্ছ, মেথছ, ৰিজনিং আদি নিয়মিতভাৱে আমাৰ পাবৰ বাবে আজি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। লগতে আজি আপুনি যদি প্ৰথমবাৰ আমাৰ চেনেললৈ আহিছে তেন্তে কমেণ্ট কৰিব আৰু জনাব আপুনি আগলৈ আমি কেনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে আমাৰ পৰা আশা কৰে। আমি যিমান পাৰোঁ দিবলৈ চেষ্টা কৰিম। আজি আমি ভিডিঅ'টো যথেষ্ট দীঘলীয়া হৈছে, হ'লেও আমি সম্পূৰ্ণ তালিকাখন যেতিয়া আমি দিয়াৰ বাবে অলপ দীঘলীয়া হ'ব পাৰে। গতিকে একো নাই, আপোনালোকে সদায় ভালদৰে পঢ়ি যাওক, মনত ৰাখি যাওক। ধন্যবাদ।